Hi everyone, good morning. আকৌ এবাৰ মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো খবৰ ভাল। আৰু আজি যাম আমি ফুৰিবৰ কাৰণে মামাহঁতৰ ঘৰত, হাজবেণ্ডৰ মামা ঘৰত। আৰু ভাবিলোঁ ভিডিঅ'টো এইখিনি সময়ৰ পৰা ষ্টাৰ্ট কৰোঁ। এতিয়ালৈকে ৰেডি হোৱা নাই, ৰেডি হ'ম আৰু আমাৰ লগত কোন কোন যায় আৰু ক'ত যাওঁ ভিডিঅ'টো জানিবৰ কাৰণে শেষলৈ চাই থাকিব। তেনেহ'লে মই এতিয়া ৰেডি হৈ লগ পাই আছোঁ। আৰু মই ৰেডি হৈ গ'লোঁ। সেয়া আজি পূৰা ৰঙা হৈ লৈছোঁ আৰু এফালে একদিন থাকিম, সেইকাৰণে অলপমান কাপোৰ চাপোৰ লৈ লৈছোঁ। আৰু এয়া বিহু বুলি গৈ আছোঁ কাৰণে কেক এটা বনাই ল'লোঁ। আৰু এয়া যোৱা সময়তে ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছিল, ভাবিলোঁ আপোনালোকক দেখাওঁ। এয়া গোল নেমু হয় আৰু এয়া ফুলখিনি ইমান ধুনীয়া ফুলিছে, দেখিছেনে? ইয়াতে মই 3টা কালাৰৰ ফুল দি দিছোঁ। আৰু আমাৰ ঘৰত এবাৰ কপৌ ফুল ফুলিছে, একডালে ফুলিছে, কিন্তু দেখাত ইমান ধুনীয়া ন, সেইকাৰণে আপোনালোকক দেখালোঁ। আৰু এয়া উদয়ন আৰু মই উদয়নৰ পৰা ৰেডি। আৰু এয়া আমি বস্তুবিলাক সোমাই আছোঁ, যাবৰ কাৰণে হ'ল আমাৰ টাইম। এয়া হাজবেণ্ড, এয়া আমাৰ ঘৰৰ মাহঁতেও যাব, ভাইটি, আৰু আমি এতিয়া গাড়ীত উঠোঁ। আৰু আমি আজিৰ যাত্ৰা চুৰু। এয়া দেখিছেনে, চাৰিওফালে সেউজীয়া পৰিৱেশ, ইমান ভাল লাগে নহয় এনেকুৱা গছৰ পাতবিলাক ফুলি থাকিলে। এয়া দীপৰ বিল, আমি দীপৰ বিলৰ ফালেদি গৈ আছোঁ। এয়া চাৰিওফালে পানী আৰু সেউজীয়া পৰিৱেশ। আমি গৈ থাকোঁতে ট্ৰেইন দেখা পালোঁ আৰু ট্ৰেইনে চাই পূৰা ভাল পাইছে। আহি পালোঁ আমি বকো, সেয়া চুচ খাই আছোঁ। আহি পাই আৰু উদয়নে পূৰা ভাল পাইছে আৰু ড্ৰেছ চেঞ্জ কৰি আহি পালোঁ। আৰু এইয়া উদয়নতে খেলি আছে। এয়া এতিয়া পথাৰত যাওঁ ৰ'ব। উদয়নে পুৰা পথাৰত খেলিব ভাল পাইছে। ইয়া বাবু 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 হাই হাই। এয়া উদয়নক দেখিছেনে, লগে নালাগে মানে চাৰিওফালে দৌৰি ফুৰিছে অকলে। আৰু এয়া মামাহঁতৰ ঘৰত তগৰ ফুল ফুলিছে, ইমান ধুনীয়া গোন্ধাই আছিল নহয়, দেখিছেনে ইমান ধুনীয়া ফুলিছে।
আৰু দেখিছেনে ৰাতিপুৱা ইমান কুঁৱলী পৰিছে। আমাৰ ইয়াতেতো গুৱাহাটীত কুঁৱলী পৰা দেখাই নাপায়, আৰু ইয়াতে ৰাতিপুৱা 6:30 মান বজাতে ইমান কুঁৱলী পৰিছিল, আৰু এতিয়া 9:30 মান বজাত পথাৰত যাব কাৰণে উদয়নে কান্দি আছে। হাই গাইজ, গুড মৰ্ণিং। আৰু এতিয়া বাজি গ'ল 9টা। কালি ভিডিঅ' কৰাই নহ'ল। উদয়নে একেবাৰে খোলা পথাৰ পাই একেবাৰে ইমান ঘূৰি ফুৰিছে, আৰু ইয়াত দেখিছেনে এতিয়াও এই ৰাস্তাত খালী ভৰিয়ে বেৰা ফুৰি আছে। এয়া খালি মানে দাউৰিয়ে ফুৰে আৰু মাহঁতে নাই, বজাৰ বহে ওচৰতে, বজাৰত গৈছে। চ' আহিলে আৰু ভাত পানী খাই আৰু ঘৰত যামেই আৰু। এয়া খালি টানি টানি লৈ আহে মোক। বাবু 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 হাই হাই হাই, ইয়া হাই, ইয়া হাই হাই দিয়া, হাই দিয়া, হাই কোৱা, হাই দিয়া। আৰু ইমান ৰ'দ দিছে, আৰু গুৱাহাটীতকেতো অলপমান ভালেই, ৰাতি ইমান ঠাণ্ডা, ফেন ল'ব দৰকাৰে নাই। এতিয়া পিছে অলপমান গৰম। তেনেহ'লে অলপ পিছত লগ পাই আছোঁ। এয়া চবেই একেলগে বহি পুৰা লেকচাৰত, আৰু ইফালে পাৰ্টিও চলি আছে অলপ চলপ, আৰু পুৰা চবেই একেলগে বহুত দিনৰ মূৰত লগ পাইছে কাৰণে পুৰা কথা পাতি আছে। আৰু এয়া আমাৰ আপু আৰু মামী আমাক কচু ছিঙি দিছে। আমি এতিয়া লাহে লাহে যামেই আৰু। আমি এতিয়া যাব ৰেডি, চবে ৰেডি হৈ ল'ল। আৰু ঘৰ আহি পালোঁ 7টা মান বজাতে, আৰু অহাৰ লগে লগে মুখ হাত ধুই মাহঁতক চাহ পানী খুৱাই পঠাই দিলোঁ। আমাৰ হাজবেণ্ডে থ'ব গৈছে, আৰু মই ইফালে ভাতত লাগিলোঁৱে, কাৰণ সোনকালে ভাত বনাওঁ আৰু খাওঁ বোলো, ইমান ভাগৰ লাগিছে ন। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, আৰু মোৰ চেনেলত যদি নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাইছোঁ, তেতিয়ালৈ বাই বাই, গুড নাইট।